Hello guys, welcome back to my channel. So আজি বহুত দিনৰ আকৌ এটা মেখেলা চাদৰৰ ওপৰত ভিডিও বনাও বুলি ভাবিলো। বহুত দিন আপোনালোকৰ লগত শেয়াৰ কৰা নাই এনেকুৱা মেখেলা চাদৰৰ ওপৰত ভিডিও। একাৰণে ভাবিলো যে আজি ইনে আছিল এটা ভিডিও বনাও। নতুনকৈ একো লোৱা নাই কিন্তু ভন্টিয়ে লৈছিলে নতুনকৈ বহুত মেখেলা চাদৰ হেগিজৰে আপোনালোকৰ লগত শেয়াৰ কৰিম বুলি ভাবিছো। এজোৰ মই পিন্ধিয়ে আছো ৰেড কালাৰ। কটন হয় ফুল পুৰা কটন হয় আৰু ডিজাইনটো আপোনালোকে দেখিছে ইমান ধুনিয়া লাগিছে আৰু ৰেড কালাৰটো সকলো কাপোৰে উজ্জ্বল হৈ উঠে নহয়নে বাৰু হেকাৰণে ভাল লাগে আৰু সো ইকিজোৰ আপোনালোকক দেখাই আছো গুটে কিজোৰ এজোৰকে আপোনালোকক দেখাম আপোনালোকে চাও পাৰিব আৰু যাৰ ভাল লাগে আপোনালোকে কিনিব পাৰিব তেনেকুৱা কাপোৰ কাপোৰজোৰ হৈছে এইজোৰ কালাৰটো বহুতেই বেছি মোৰ ফেভাৰিট হয় মানে বহুতেই ভাল লাগে আজিকালি ছোৱালীবোৰে এনেকুৱা ধৰণৰ কালাৰৰ কাপোৰবোৰ পিন্ধিবলৈ লৈছে আৰু যদি আপোনালোকে অলপ এজ থকা বা যি সকলে ৰেড কালাৰ বা তেনেকুৱা ধৰণৰ কালাৰিং কাপোৰবোৰ পিন্ধিব নিবিচাৰে তেতিয়া এই কালাৰটোৰ কাপোৰ আপোনালোকে ডেফিনেটলি গিফ্ট দিব পাৰিব সো বহুতেই ভাল লাগে দেখিবলৈ কাপোৰজোৰ মই আপোনালোকক মেলি এবাৰ দেখাই দিছো দেখিছেনে বহুতেই বেছি ভাল লাগিছে মানে কালাৰটো মোৰটো ফেভাৰিট হয় এইটো কালাৰ মানে ভাল লাগে কালাৰটো ভাল লাগিছেনে কমেন্ট কৰিবচোন এনেকুৱা ধৰণৰ গুটে কাপোৰজোৰতে মানে সৰুকে হলো কিবা এটা নহয় কিবা এটা কাম কৰা আছে আৰু কাপোৰজোৰত মানে গুটে কাপোৰজোৰতে কাম কৰা আছে গোল্ডেন কালাৰৰ এনেকে হুটাই দি ফুল কৰা আছে নেক্সট কাপোৰজোৰ হৈছে এইজোৰ আজিকালি এনেকুৱা ধৰণৰ মানে এটা শাইনিং থকা কাপোৰবোৰ বহুত বেছি ট্ৰেণ্ডত চলি আছে আজিকালি ছোৱালীবোৰে এনেকুৱা কাপোৰ পিন্ধি বহুতেই বেছি ভাল পায় ৰিজনেবল প্ৰাইজত বহুত ধুনিয়া এজোৰ গৰ্জিয়াছ কাপোৰ পোৱা যায় এইজোৰ এই কালাৰটো বহুত বেছি ভাল লাগে মোৰ এই কাপোৰজোৰ এনেকুৱা কালাৰ পিন্ধিলেও আপোনালোকক বগা বগা দেখাব মানে ৰেড কালাৰটো পিনলে যেনেকৈ বগা দেখায় এই কালাৰটোৰ কাপোৰ পিনলেও আপোনালোকক বগা দেখাব ইয়াত আকৌ সিলভাৰ কালাৰৰ কাম কৰা আছে কাপোৰজোৰত ফুলটো এনেকুৱা